Hello and welcome back dear students to my class. আজি মই তোমালোকৰ হৈতে মানৱ প্ৰজনন চেপ্টাৰটোৰ পৰা কেইটামান পাৰ্থক্য লিখা আলোচনা কৰিম। তাৰে প্ৰথম প্ৰশ্নটো হৈছে শুক্ৰাণুজনন আৰু ডিম্বজননৰ মাজৰ পাৰ্থক্য। শুক্ৰাণুজনন প্ৰক্ৰিয়াৰে পুংজনন কোষ অৰ্থাৎ শুক্ৰাণুৰ উৎপাদন হয়। অন্যহাতে ডিম্বজনন প্ৰক্ৰিয়াৰে স্ত্ৰীজনন কোষ অৰ্থাৎ ডিম্বৰ উৎপাদন হয়। শুক্ৰাণুজনন শুক্ৰাশয়ত সংঘটিত হয়, অন্যহাতে ডিম্বজনন ডিম্বাশয়ত সংঘটিত হয়। শুক্ৰাণুজনন প্ৰক্ৰিয়াটো যৌৱন আৰম্ভ হোৱাৰ সময়ত হয়, অন্যহাতে স্ত্ৰীভ্ৰূণৰ বিকাশৰ পৰ্যায়তে ডিম্বাণুজনন প্ৰক্ৰিয়া আৰম্ভ হয়। শুক্ৰাণুজনন প্ৰক্ৰিয়াৰে গতিশীল জননকোষৰ সৃষ্টি হয়, অন্যহাতে ডিম্বজনন প্ৰক্ৰিয়াৰে গতিশীল জননকোষৰ সৃষ্টি নহয়। নাম্বাৰ বি, ৰজচক্ৰৰ ফলিকুলীয় দশা আৰু পিত্তদশাৰ মাজৰ পাৰ্থক্য। ফলিকুলীয় দশা ঋতুচক্ৰৰ ষষ্ঠ দিনৰ পৰা চতুৰ্দশ দিনলৈকে চলি থাকে, অন্যহাতে পিত্তদশা ঋতুচক্ৰৰ 13ৰ পৰা 14 দিনলৈকে চলি থাকে। ফলিকুলীয় দশাত পিটুইটাৰী গ্ৰন্থিৰ পৰা ফলিকুল উদ্দীপক হৰমন ক্ষৰণ হয়, অন্যহাতে পিত্তদশাত কৰ্পাছ লুটিয়ামৰ পৰা অধিক পৰিমাণৰ এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন ক্ষৰণ হয়। ফলিকুলীয় দশাত এণ্ড্ৰমেট্ৰিয়াম গ্ৰন্থিময় হৈ পৰে আৰু কৈশিক জালিকাই ছানি ধৰে। এই অৱস্থাত এণ্ড্ৰমেট্ৰিয়াম ভ্ৰূণ অভিৰোপণৰ বাবে সাজু হয়। পিত্তদশাত এণ্ড্ৰমেট্ৰিয়াম অধিক ডাঠ হয় আৰু ঢোৱাল হৈ অসংখ্য ভাঁজৰ সৃষ্টি কৰে, যাতে ইয়াত ভ্ৰূণৰ সংস্থাপন সহজে হ'ব পাৰে। ফলিকুলীয় দশাত লুটিয়াম হৰমন ক্ষৰণ হয়, অন্যহাতে পিত্তদশাত লুটিয়াম হৰমন ক্ষৰণ নহয়। নাম্বাৰ চি, দেহ ক্ৰম'জম আৰু লিংগ ক্ৰম'জমৰ মাজৰ পাৰ্থক্য। আমাৰ দেহত থকা 23যোৰ ক্ৰম'জমৰ 22যোৰ হৈছে দেহ ক্ৰম'জম, অন্যহাতে আমাৰ দেহত থকা 23যোৰ ক্ৰম'জমৰ এযোৰ হৈছে লিংগ ক্ৰম'জম। দেহ ক্ৰম'জমবোৰে ব্যক্তৰূপ নিয়ন্ত্ৰণ কৰে, যেনে চকুৰ বৰণ, উচ্চতা আদি, অন্যহাতে লিংগ ক্ৰম'জমবোৰে লিংগজনিত চৰিত্ৰৰ নিয়ন্ত্ৰণত সহায় কৰে, যেনে বৰ্ণান্ধতা। দেহ ক্ৰম'জমবোৰ পুং আৰু স্ত্ৰী সকলো ব্যক্তিৰ ক্ষেত্ৰতে একে হয়, অন্যহাতে লিংগ ক্ৰম'জমবোৰ পুং আৰু স্ত্ৰী ব্যক্তিৰ ক্ষেত্ৰত আকাৰ, গঠন আদি ফালৰ পৰা বেলেগ বেলেগ হয়। মানুহৰ ক্ষেত্ৰত দেহ ক্ৰম'জমবিলাক সমযুতক হয়, অন্যহাতে স্ত্ৰী ব্যক্তিৰ ক্ষেত্ৰত লিংগ ক্ৰম'জমবিলাক সমযুতক হয় যদিও পুৰুষৰ ক্ষেত্ৰত ই বিষমযুতক হয়। নাম্বাৰ ডি, প্ৰসৱ আৰু দুগ্ধক্ষৰণৰ মাজৰ পাৰ্থক্য। গৰ্ভাৱস্থাৰ অন্তিম পৰ্যায়ত জৰায়ুৰ সংকোচনৰ ফলত গৰ্ভস্থ ভ্ৰূণ বাহিৰলৈ ওলাই অহা প্ৰক্ৰিয়াক প্ৰসৱ বোলে, অন্যহাতে দুগ্ধগ্ৰন্থিয়ে দুগ্ধ উৎপাদন কৰা প্ৰক্ৰিয়াক দুগ্ধক্ষৰণ বোলে। অক্সিটচিন হৰমনে প্ৰসৱত সহায় কৰে, অন্যহাতে প্ৰলেক্টিন হৰমনে দুগ্ধক্ষৰণত সহায় কৰে।
গৰ্ভাৱস্থাৰ শেষৰ ফালে প্ৰসৱ নলীয়েদি নৱজাতক সন্তান বাহিৰলৈ ওলাই অহাত প্ৰসৱ প্ৰক্ৰিয়াই সহায় কৰে। অন্যহাতে দুগ্ধক্ষৰণে নৱজাতক সন্তানক সহায় কৰে কলোষ্ট্ৰাম বা ফেহু উৎপাদন কৰি। আজিৰ শেষৰ প্ৰশ্নটো হৈছে মৰুলা আৰু ব্লাষ্টুলাৰ মাজৰ পাৰ্থক্য। জনন কোষৰ বিদলনৰ ফলত উদ্ভৱ হোৱা কোষেৰে গঠিত গোটা বল আকৃতি ভ্ৰূণৰ অৱস্থাক মৰুলা বোলে। বিদলন মানে হৈছে বিভাজন হোৱা। অন্যহাতে ভ্ৰূণ বিকাশৰ মৰুলাৰ পৰৱৰ্তী অৱস্থাত কোষবোৰ কাষলৈ আঁতৰি যায় আৰু এটা আভ্যন্তৰীণ গহ্বৰৰ উদ্ভৱ হয়। এই আভ্যন্তৰীণ গহ্বৰযুক্ত ভ্ৰূণৰ অৱস্থাক ব্লাষ্টুলা বোলে। মৰুলা গোটা আৰু গহ্বৰবিহীন ভ্ৰূণৰ অৱস্থা। অন্যহাতে ব্লাষ্টুলা গহ্বৰযুক্ত ভ্ৰূণৰ অৱস্থা। মৰুলাৰ কোষবোৰৰ আকৃতি সৰু। অন্যহাতে ব্লাষ্টুলাৰ কোষবোৰৰ আকৃতি তুলনামূলকভাৱে ডাঙৰ। এই অৱস্থাত কোনো ধৰণৰ ভ্ৰূণ ৰস নাথাকে। অন্যহাতে ব্লাষ্টুলা অৱস্থাত ইয়াৰ ব্লাষ্টুলা গহ্বৰত এবিধ তৰল পদাৰ্থ থাকে। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। থেংক ইউ।